ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল অসম এডুকেশ্যন চেনেলটোলৈ তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি অসমৰ ৰাজ্যিক প্ৰতীক চিহ্নসমূহৰ বিষয়ে আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ ৰাজ্যিক পশু এশিঙীয়া গড় 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে গড়ক অসমৰ ৰাজ্যিক পশু হিচাপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক পক্ষী দেওহা, ইংৰাজীত হোৱাইট উইণ্ড উড ডাক বুলি কোৱা হয়। অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত দেওহাক অসমৰ ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ, লিখক লক্ষ্মীনাথ বেজবৰুৱা। 1928 চনৰ 28 অক্টোবৰত তেজপুৰত দেশভক্ত তৰুণৰাম ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনত গীতটো অসমৰ জাতীয় সংগীত ৰূপে গ্ৰহণ কৰা হয়। 2013 চনৰ 18 নৱেম্বৰত অসম চৰকাৰে গীতক ৰাজ্যিক গীত ৰূপে ঘোষণা কৰে। অসমৰ ৰাজ্যিক ফুল কপৌ ফুল। কপৌ ফুল অসমৰ লগতে অৰুণাচল ৰাজ্যৰ ৰাজ্যিক ফুল। 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে এই ফুলক ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়ে। অসমৰ ৰাজ্যিক গছ হলং গছ। অসম চৰকাৰে 2003 চনৰ 4 এপ্ৰিলত হলং গছক ৰাজ্যিক গছ বা বৃক্ষ হিচাপে স্বীকৃতি প্ৰদান কৰে। অসমৰ ৰাজ্যিক জলজ পশু শিহু। 2008 চনৰ 5 এপ্ৰিলত অসম চৰকাৰে শিহুক ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি প্ৰদান কৰে। অসমৰ ৰাজ্যিক পানীয় চাহ। 2011 চনৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰে। অসমৰ ৰাজ্যিক ফল কাজি নেমু। 2024 চনৰ 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ জাতীয় শ্লোগান জয় আই অসম। ৰাজ্যিক মহৰ অসম চৰকাৰ। অসমৰ ৰাজ্যিক ভাষা অসমীয়া। অসমৰ ৰাজ্যিক সাহিত্য সভা অসম সাহিত্য সভা। অসমৰ জাতীয় উৎসৱ বিহু। অসমৰ জাতীয় নৃত্য বিহু নৃত্য। অসমৰ জাতীয় ধ্ৰুপদী নৃত্য সত্ৰীয়া নৃত্য। অসমৰ ৰাজ্যিক খেল অসমৰ পৰম্পৰাগত ৰাজ্যিক খেল হৈছে ঢপ খেল। ছাত্ৰ ছাত্ৰীসকলে আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।